की जय। नमस्कार नमस्कार नमस्कार। तो गाइस আপোনালোকক ইণ্ডিপেণ্ডেন্স ডে বহুত শুভকামনা জনালোঁ। আৰু আজি আমি যাম, মোৰ লগকেইটা তাতে আছে ধুনীয়াকৈ। আমি এইখন দেখা পাইছে আমাৰ নেশ্যনেল ফ্লেগ। তো গাইছ এইখন আজি যাই কিনে আমি যাম একদম, আমি গমেই পাই গৈছে থাম্বনেইলখনত, আমি যাম বৰম্বৈ। তো বৰম্বৈ ভিউ পইণ্টটোত যাই কিনে এই পতাকাখন এই কৰি তো গাইছ ধুনীয়াকৈ আমাৰ হেৰি শেষলৈ চাই থাকক ধুনীয়াকৈ। তো বলক हैप्पी इंडिपेंडेंस डे, वंदे मातरम। नहीं जाता, तड़प ही ऐसी है ना। नहीं सोके এইবাৰ কিবা এটা চক পালে যেতিয়া মানুহ থাকিব পুৰা বন্দে মাতৰম গাই দিম, ঠিক আছে? বন্দে মাতরম, বন্দে মাতরম, বন্দে মাতরম। भारत माता की जय, भारत माता की जय, भारत माता की जय। এই হ'ল বৰম্বৈ হিল। আমি এই হিল টপত যাম, হিল টপত যাই কিনে এই পুৰা এই ভিউ পইণ্টটো চাম। আমি এইখিনি গোটেই নদীৰ পৰা আহি আছে যে নদীটো হ'ল, আৰু এইখিনি গোটেইখিনি আমি গোটেই হিল টপত গ'লে গোটেইখিনি দেখা পাম। তো গাইজ দেৰি নকৰোঁ, আমি এই সিপিনি যাব লাগিব, সেইটো হ'ল গেট, মেইন গেট। তো গাইজ দেৰি নকৰোঁ, পলম নকৰোঁ, বলক। ৰাইডাৰবিলাক আহি গৈছে, কোনো নকলা कोई बात नहीं, हम तो चूतिए हैं, दोबारा ट्राई करेंगे। और क्या बेहतर कोई काम है हम पे। আহোঁতে আহোঁতে আমাৰ এইবিলাক ৰাইডাৰ পিছফালে আছে, ৰাইডাৰ টোটেল 11টা আমি চলি এনেকৈ যাই আছোঁ। আৰু এইফালে আছে বৰম্বৈ গেটখন, এইফালে এনেকৈ যাব লাগিব, বলক। ফাইনেলি আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লোঁ। তোমাৰ নাম কি ভাইটি? ফাইনেলি আহি পাই গ'লোঁ, এই হ'ল মেইন গেট। আৰু এতিয়া ওপৰত যাম বঢ়িয়াকৈ, লগ উঠি গ'লোঁ আমি বৰম্বৈত। আৰু এইবিলাক চাওক, মানুহ চাল্লা হাতহে ধুছোঁ মই ভাই। আৰু এনেকুৱা ট্ৰেকিং, অ' মাই গড, বাপৰে দেখা হৈছে। গাইছ এই বৰম্বৈ অলপ ট্ৰেইলাৰ আৰু ওপৰত যাব আছে। এই দাউৰো আমি কিমান ভাল লাগছে। हालत कुछ ऐसा है कि कुछ बताने के लिए हमारे पास मतलब अभी सब दम नहीं नहीं है, सब नहीं सब भी नहीं है, दम भी नहीं है, कुछ भी नहीं। বাপৰে গাইছ নক'ব, এনেকুৱা বুকু একদম হাম্মা কেনেকৈ হাঁফি আছো বাপৰে। झूठ बोल रहा है। এক্সপিৰিয়েঞ্চৰ একদম খাতৰা আৰু খাতৰা আশা এটা বস্তু ভাল হৈছে, ৰ'দটো এতিয়া বৰ্তমান আমি ৰাতিপুৱা আছোঁ না, ৰ'দ দিলেতো অৱস্থা বেয়া গ'লা। গাইছ এইখনেই হ'ল আমাৰ নেশ্যনেল ফ্লেগ। যিমান এই হ'ল অলপ বৰম্বৈ নাজাৰা। আমি এতিয়া তলেদি নামি যাওঁ, চাওক কি হয়, নামি যাওঁ। ক'ৰবাত বিচ্ছু চিচ্ছু থাকিব পাৰে আপোনাৰ। গাইছ দেখা পাইছে আপোনালোকৰ কাৰণে কুচবি। তো গাইছ কেনে আহি গ'লোঁ আমি মেইন। ইয়াতে তাতে আছে এইটো ক্ৰেচাৰ। আপোনালোকে লাইক সাবস্ক্ৰাইব শ্বেয়াৰ এটা কৰি দিব। ওকে ৰিয়েল চিনাৰী।
আজিতো আপোনালোকে গমেই পাই গৈছে বৰম্বৈ হিলছ বৰম্বৈ ভিউ পইণ্টটোত আহিছিলোঁ আৰু এই ময়ূৰ দাদা বহুতে লগ ভাল বহুত ইমান ডাঙৰ ইউটিউবাৰ এটাক লগ পাই বহুত এই সৰু ডাঙৰ নহয় বাৰু আৰু কৌশিক ভাইটিক লগ পালোঁ কৌশিক লাইকাৰ চেনেলটোৰ নাম আপোনালোকে বিভিন্ন ঠাইৰ ভ্লগ দেখা পায় ন হয় হয় গতিকে আপোনালোকে চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰি দিব যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু মোৰ কথাত ময়ূৰ মিক্সক যেনেকৈ মৰম কৰিছে বা ময়ূৰ কৃষ্ণক যেনেকৈ মৰম কৰিছে কৌশিক লাইকাৰকে ইমান মৰম কৰিব থেংক ইউ দাদা বহুতখিনি আপোনালোকে মোৰ কাৰণে কৈ দিছে বহুত ভাল লাগিছে থেংক ইউ মানে কিয় ক'ব এতিয়া কি ক'ম আৰু বঢ়িয়া জেগা ইয়াতে ময়ূৰ মিক্স আমি চালোঁ ময়ূৰ দাত আহিল কৌশিক আহিল চবেই আছে কমচে কম 6-7টামান চলি আমাৰ হৈ গ'ল তো ইয়াতে আহিলোঁ বৰম্বৈ হিল ভালটো চাইডে যাই কিনে পটকা চটকা উৰালোঁ বহুত বেছি ভাল লাগিল নে কি আজি স্বাধীনতা দিৱসৰ ফাৰ্ষ্ট টাইম ইয়াতে আহিলোঁ আৰু আপোনালোকে আহিব পাৰে ইয়াতে গুলি জেগা গুলি একদম দাদা তোমাৰ নামটো কি আছিল প্ৰণৱ বড়ো চেনেল আছে ইউটিউব চেনেল সাবস্ক্রাইব করে দিবা আর কৌশিক লাইকাৰ কৌশিক লাইকার বহুত বেশি ধুনিয়া ভিডিও বনায় আমার দিনে গৈছিল না তো বহুত বেশি ভাল লাগিছে আর বৰম্বৈতো আহি বহুত বেছি ভাল লাগিছে তো আপোনালোকে ইয়াতে আহিব পাৰিব মজা ঠাই থেংক ইউ এইখিনি আছিল আজি আমাৰ ব্লগ তো গাইজ আমি এতিয়া যাবলৈ ওলাইছোঁ সকলো লগবিলাক আহিলে আমিও আহিলোঁ এইফালে তো ঘৰ যাওঁ এতিয়া মজাকৈ আৰু এটা জেগাত যাম আমি এতিয়া এই কমলপুৰত স্বাধীনতা দিৱস তাতে সেই হৈছে একদম মজাকৈ তাতেও দেখাম বঢ়িয়াকৈ চিফ গেষ্ট মানে একদম মানে বহুত ডাঙৰ মানুহ আৰু চিফ গেষ্ট মাতিছে আমি কৈছোঁ আৰু আমাৰ যদি বেছি বাৰ্তা নাযায় আৰু মানে নহ'লে বেছি হৈ যাব না অঁ চ' বিকজ মানে আমি যাম বহি থাকিম আৰু এনেই আৰু আমি মানে আইডেণ্টিটি লুকাই কিনে হেৰি কৰিব লাগিব গাইজ দেখা হৈছে কি এখন সৰু পাহাৰ এখন আছে আৰু এই ইমান পিছল ৰাস্তা ইণ্ডিপেণ্ডেঞ্চ ডে'ৰ আজি বহুত শুভেচ্ছা জনালোঁ আৰু আজি মই আশা কৰিম যাতে আপোনালোকে ঘৰত বহি মোবাইলটোত ষ্টেটাছ মাৰি নাথাকে ইণ্ডিপেণ্ডেঞ্চ ডে' ক'ৰবাত যাওক পতাকা উত্তোলন কৰক পাৰ্টিচিপেট কৰক ভালকৈ ইণ্ডিপেণ্ডেঞ্চ ডে'টো পালন কৰক থেংক ইউ লাভ ইউ অল বাই বাই